হাই গুড মৰ্ণিং এভৰিৱান, ৱেলকাম টু মাই নিউ ব্লগ। আজি হৈ গ'ল ৰবিবাৰ। আজি আমাৰ নামঘৰত নাম সমনি আছে। কাইলৈ তালৈকে ওলাওঁ বুলি ভাবিছোঁ। মানে সিটো দেওবাৰে নাম সমনি আছিলে, কিন্তু পষ্টপন কৰি দিলে। আৰু আজি নাম সমনি আছে। আৰু আজি ইণ্ডিয়া আৰু পাকিস্তানৰ এছিয়া কাপো আছে, সেয়াও চাব লাগিব আৰু আপোনালোকক দেখুৱাম। দুখৰ মাজতে আজি অকণমান যদি হাঁহিবলৈ পাওঁ নিজেও অকণ ভাল লাগিব। আৰু আজিৰ পৰা পূজা ষ্টাৰ্ট হৈ গ'ল। আজি ষষ্ঠী। আগৰ নিচিনা তেনেকুৱা পূজা লগা নাই, কিন্তু আগতে যিটো মানে পূজা বুলি ক'লে যিটো মনত আনন্দ হয় সেইটো এইবাৰ আগতে কাপোৰ কানি ইটো সিটো লোৱা বহুত ভাল লাগে পূজা আহিলে, কিন্তু এইবাৰ এনেকুৱা হোৱা নাই। মানে মনটো বহুত বেয়া, কি কৰিব আৰু। গোটেই অসমে কান্দি আছে বৰ্তমান। আমাক এটাই এতিয়া কথা, আমি জুবিন দাৰ ন্যায় পাব লাগে, সেইটোৱে কথা, আমি ন্যায় পাব লাগে। এতিয়া ব'লক ধুনীয়াকৈ গা পা ধুওঁগৈ, ধুই পেলাই নামঘৰত যাওঁ। তাকে তাত প্ৰসাদ চসাদ খাই আহিম, ব'লকচোন। গা পা ধোৱা হৈ গ'ল। এতিয়া ধুনীয়াকৈ স্পুটিংডাল লগালোঁ, স্পুটিংডাল লগাই এতিয়া যাওঁ নামঘৰত। আৰু কি কৰোঁ আপোনালোকক দেখুৱাম বাৰু, ব'লক ধুনীয়াকৈ এতিয়া যাওঁ। এয়া পাই গ'লোঁ নামঘৰ, আৰু আহিয়ে ডাইৰেক্ট প্ৰসাদহে পাইছোঁহি। এতিয়া ধুনীয়াকৈ প্ৰসাদ খাওঁ, আৰু প্ৰসাদ খাই মানে লগৰ এটা মাতিছে, তাইক সিহঁতৰ ঘৰলৈকে যামগৈ, ব'লক। এতিয়া লগৰটোৰ ঘৰো পাই গ'লোহি। তাকে এতিয়া টাইম হৈ গ'ল, বহুত সময় ইয়াতে আছোঁ, ভিডিঅ' কৰা নাই। এতিয়া যাওঁ ঘৰলৈ, ব'লক। এতিয়া ঘৰ ডাইৰেক্ট পাই গ'লোহি, আৰু এতিয়া ঘৰৰ পৰাই কিবা এটা চাহখন খাওঁ, খাই পেলাই ডাইৰেক্ট টিভিৰ ওচৰত বহি যাওঁ। আজি খেলখনো চাওঁ কেনেকুৱা হৈছে। আৰু গম পোৱা মতে এতিয়া 147 মাৰিলে পাকিস্তানে, আৰু ইণ্ডিয়া এনেও জিকিব, ধুনীয়াকৈ জিকিব। ব'লক তেতিয়া ডাইৰেক্ট ধুনীয়াকৈ চাহ খাই এতিয়া ধুনীয়াকৈ টিভি ফ্ৰণ্টত বহি গ'লোঁ। আৰু এতিয়া খেলখন মানে বহুত টক্কৰ হৈছে, মানে দুইটা টিমে বহুত চেষ্টা কৰিছে যে ফাইনেল যেতিয়া এছিয়া কাপ দুয়োটাই টিমে সম্পূৰ্ণ ছাপোৰ্ট দিছে। আৰু দেখিছে ন, এতিয়া ধুনীয়াকৈ আমি ইণ্ডিয়া ছাপোৰ্টাৰ কৰিমেই, গোটেই অসমে কান্দিছে। কিন্তু আজি যদি কেনেবাকৈ যে ইণ্ডিয়া হাৰি যায়, গোটেই ইণ্ডিয়াই কান্দিব। কিন্তু তেনেকুৱা নহওক। আজি ইমান দিনৰ পৰা আজি 10-11 দিন হৈ গ'ল, আজি মনত অকণমান হেপী দিয়ক ভগৱান। এয়া চাওক, এতিয়া মানে ইণ্ডিয়া জিকি গ'ল। ফাইনেলি ইণ্ডিয়া জিকি গ'ল, আৰু মনটো এতিয়া অকণ বহুত বেছি ভাল লাগিছে যে 11 দিনৰ পিছতো আজি অকণ হাঁহিব পাৰিছোঁ। সেইটোৱে মানে বহুত ভাল লাগিছে মনটো। একো নহয়, এতিয়া ধুনীয়াকৈ কিবা এটা খাওঁগৈ। ভাতেই খাই দিওঁ। ভাতটো খাই পেলাই ধুনীয়াকৈ শুই যাওঁ। আৰু আপোনালোকক পাৰিলে মই পূজা চাবলৈ গ'লে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিমানখিনি পাওঁ। আৰু মনটো তেনেকুৱা ভালো নহয়, কিন্তু আজি 11 দিনৰ মূৰত আজি আকৌ অকণমান হাঁহিব পালোঁ, মনটো বহুত ভাল লাগি আছে। আৰু যদি ভিডিঅ' চাই ভাল লাগিছে, এটা লাইক, এটা ছাবস্ক্ৰাইব কৰি দিব। এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। ঠিক আছে, গুড নাইট, বাই।